মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ গণিত কিতাপৰ অনুশীলনী 5.3 ৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা। যদি এযোৰ সন্নিহিত কোণ সম্পূৰক তেন্তে সিহঁত হ'ব অনুৰূপ কোণ, বিপৰীত কোণ, ৰৈখিক জুৰীয়া কোণ, এডাল ৰশ্মি। এটো কি হ'ব ৰৈখিক জুৰীয়া কোণ। সম্পূৰক কোণ কি তোমালোকৰ কিতাপত খুব ধুনীয়াকৈ দিয়া আছে, সেইখিনি তোমালোকে চাই ল'বা। আমি কি জানো যে সম্পূৰক কোণ হ'ব লাগিলে দুটা কোণৰ সমষ্টি কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব, যেটো ৰৈখিক জুৰীয়া কোণৰ সমষ্টিও হয়। ঠিক আছে। 2 নম্বৰটো চোৱা কি দিয়া আছে। যদি দুটা কোণ সম্পূৰক সিহঁতৰ যোগফল 90 ডিগ্ৰী, 180 ডিগ্ৰী, 360 ডিগ্ৰী, 45 ডিগ্ৰী। কোনটো হ'ব 180 ডিগ্ৰী। তোমালোকে নিশ্চয় জানাই যে সম্পূৰক কোণ দুটাৰ সমষ্টি সদায় কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব। 3 নম্বৰটো চোৱা কি দিয়া আছে। যদি দুটা কোণ পূৰক সিহঁতৰ যোগফল, পূৰক কোণৰ যোগফল সুধিছে 45 ডিগ্ৰী হ'ব, 180 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী হ'ব নে 360 ডিগ্ৰী হ'ব। পূৰক কোণৰ সমষ্টি বা যোগফল আমি কি বুলি জানো 90 ডিগ্ৰী বুলি জানো। 4 নম্বৰ প্ৰশ্নটো চোৱা। যদি L সমান্তৰাল M তেন্তে কোণ 1 সমান কোণ 2 কাৰণ সিহঁত অনুৰূপ কোণ, বিপৰীত কোণ, একান্তৰ অন্তঃকোণ নে সম্পূৰক কোণ। চোৱা এই চিত্ৰটোলৈ মন কৰা। এই চিত্ৰটোত কি কৈছে L আৰু M সমান্তৰাল আৰু এই 1 নম্বৰ কোণটো আৰু 2 নম্বৰ কোণটো সমান বুলি কৈছে। চোৱা ইয়াত দিয়া আছে কোণ 1 ইকুৱেল কোণ 2 আমাক দিয়া আছে। কাৰণটো কি সুধিছে, কাৰণটো কি চোৱা। এই সমান্তৰাল ৰেখা এই দুডাল, এই ৰেখা দুডালৰ ভিতৰত এই দুটা কোণ আছে। আৰু চোৱা 1 নম্বৰ কোণটো আছে বাওঁফালে, 2 নম্বৰ কোণটো আছে সোঁফালে। গতিকে এই দুটা কি হ'ব আমাৰ একান্তৰ অন্তঃকোণ হ'ব আৰু একান্তৰ অন্তঃকোণবিলাক সদায় কি হয় সমান হয়। তাৰ মানে আমি কি গম পালো এই কোণ 1 আৰু কোণ 2 সমান হোৱাৰ কাৰণ কি হ'ব, কাৰণ এই দুটা কোণ একান্তৰ অন্তঃকোণ, সেই কাৰণে সমান। 5 নম্বৰ প্ৰশ্নটো চোৱা। চিত্ৰত এযোৰ একান্তৰ অন্তঃকোণ হ'ব কোণ 1 কোণ 3, কোণ 2 কোণ 3, কোণ 2 কোণ 5, কোণ 2 কোণ 4। একান্তৰ অন্তঃকোণ কোণ দুটা হ'ব সেইটো আমাক সুধিছে। চোৱা এই দুডাল ৰেখা আৰু এইডাল কি আমাৰ ছেদক। এই ছেদকডালতে এই কোণকেইটাৰ সৃষ্টি হৈছে। কিন্তু আমাক কি সুধিছে চোৱা, আমাক সুধিছে একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ হ'ব লাগিলে কি হ'ব লাগিব এই সমান্তৰাল ৰেখা দুটাৰ ভিতৰত হ'ব লাগিব। আৰু এটা যদি বাওঁফালে থাকে কোণ, এটা সোঁফালে থাকিব লাগিব। চোৱা এই দুডাল হৈছে সমান্তৰাল আৰু এইডাল হৈছে ছেদক। এই সমান্তৰাল দুটাৰ ভিতৰত কোন দুটা কোণ আছে, এইটো কোণ আৰু এইটো কোণ, 2 আৰু 3 কোণটো আছে। যেহেতু ভিতৰত আছে আৰু চোৱা 2 কোণটো বাওঁফালে আছে, 3 কোণটো সোঁফালে আছে। গতিকে একান্তৰ অন্তঃকোণ কি হ'ব আমাৰ এংগল 2 আৰু এংগল 3। বি নম্বৰটো শুদ্ধ হ'ব। 6 নম্বৰটো চোৱা কি দিয়া আছে। যদি A সমান্তৰাল B, C এডাল তিৰ্যক তেন্তে এংগল Y ৰ মান কিমান হ'ব সুধিছে। চোৱা এই চিত্ৰটো চোৱা। A আৰু B এই দুডাল কি সমান্তৰাল আৰু এই C ডাল হৈছে কি আমাৰ তিৰ্যক বা ছেদক। এই C ছেদকডালে আমাৰ এই কোণকেইটাৰ সৃষ্টি কৰিছে। এটা কোণ আমাক দিয়া আছে 55 ডিগ্ৰী বুলি, এই Y ৰ কোণটোৰ মান আমাক উলিয়াব দিছে। চোৱা এই Y কোণটো আমি মুখে মুখে উলিয়াব পাৰিম কেনেকৈ চোৱা। এই কোণটো আৰু এই কোণটো কি হয় অনুৰূপ কোণ হয়।
এই দুটা কোণ 55 ডিগ্ৰী আৰু y কোণটো কি হয় অনুৰূপ কোণ আৰু অনুৰূপ কোণবিলাক সদায় কি থাকে সমান থাকে গতিকে এইটো কোণ যেহেতু 55 ডিগ্ৰী হৈ আছে এই y কোণটো আমাৰ কি হ'ব 55 ডিগ্ৰী হ'ব ঠিক আছে সি নম্বৰ এনসাৰটো শুদ্ধ হ'ব 7 নম্বৰ প্ৰশ্নটো চোৱা যদি a সমান্তৰাল b c তিৰ্যক তেন্তে এংগল y এৰ মান কি হ'ব তো ইয়াতেও একে ধৰণে সুধিছে a b এই দুডাল কি সমান্তৰাল আৰু এই c ডাল হৈছে কি তিৰ্যক আমাক এই y এৰ মানটো উলিয়াব দিছে এতিয়া এটা কোণ আমাক দিয়া আছে 55 ডিগ্ৰী আমি কি কৰিম এই 55 ডিগ্ৰী কোণটোৰ পৰা এই কোণটো আমি উলিয়াই লম কাৰণ কিয় এইটো কোণ আৰু এইটো কোণ কি হয় অনুৰূপ কোণ আৰু অনুৰূপ কোণবিলাক সদায় সমান এই 6 নম্বৰত যেনেকৈ কৰিছো এইটো কোণ আৰু এইটো কোণ সমান গতিকে এই কোণটো আমি কিমান পালো 55 ডিগ্ৰী পালো এতিয়া আমি y কোণটো উলিয়াব পাৰিম চোৱা এই কোণটো আৰু এইটো কোণ কি হ'ব বিপৰীত কোণ বা মুখামুখি কোণ আৰু এই বিপৰীত কোণবিলাক সদায় কি হয় সমান হয় এইটো যেহেতু 55 ডিগ্ৰী আছে এই y কোণটো কি হ'ব 55 ডিগ্ৰী হ'ব গতিকে এনসাৰটো কি হ'ব সি নম্বৰ অপচনটো শুদ্ধ হ'ব 55 ডিগ্ৰী তে চোৱা 8 নম্বৰ প্ৰশ্নটো 45 ডিগ্ৰীৰ কোণৰ পূৰক কোণৰ মাপ কিমান এটা পূৰক কোণ মানে কি পূৰক কোণৰ সমষ্টি সদায় কি হয় দুটা কোণৰ সমষ্টি সদায় 90 ডিগ্ৰী হয় এটা কোণ আমাক দিয়া আছে 45 ডিগ্ৰী বুলি আনটো কোণ কি হ'ব 90 ডিগ্ৰীৰ পৰাই যেহেতু পূৰক কোণৰ সমষ্টি 90 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰাই এই 45 ডিগ্ৰী কোণটো আমি বিয়োগ কৰি দিম বিয়োগ কৰি দিলে কি পাম 45 এ পাম গতিকে এনসাৰটো হ'ব 45 ডিগ্ৰী 9 নম্বৰটো কি সুধিছে তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান পূৰক কোণ মানে আমি গমেই পালো যে পূৰক কোণৰ সমষ্টি সদায় কি হয় 90 ডিগ্ৰী হয় তো ইয়াতে আমাক সুধিছে তলৰ কোণটো কোণ তাৰ পূৰক কোণৰ সমান তাৰ মানে কি হ'ব 45 ডিগ্ৰী হ'ব এইটো কোণ হ'ল 45 ডিগ্ৰীৰ পূৰক কোণ কি হ'ব 45 ডিগ্ৰীয়ে হ'ব যেহেতু দুটা যোগ কৰিলে 90 পাব লাগিব এই এনসাৰটো হ'ব 45 ডিগ্ৰী 10 নম্বৰটো চোৱা তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান বুলি সুধিছে ইয়াতে চোৱা ইয়াতে তোমালোকে জানাই যে সম্পূৰক কোণ কি হয় যে কোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয় ইয়াতে 180 ডিগ্ৰী হয় দেখি তোমালোকে হয়তো এই সি নাম্বাৰটো টিক কৰিব পাৰা কিন্তু 180 ডিগ্ৰী ইয়াতে এনসাৰটো নহব কাৰণ প্ৰশ্নটো কি কৈছে আমি হেতু চাব লাগিব আমাক কি কৈছে তলৰ কোণটো কোণ তাৰ সম্পূৰক কোণৰ সমান মানে এনেকুৱা এটা কোণ আছে ধৰিলা কোণটো 40 ডিগ্ৰী হলে সম্পূৰক কোণটো 40 ডিগ্ৰী হ'ব লাগিব ঠিক আছে সেইটো কথা কৈছে ইয়াতে আমাক এটা চোৱা আমি কি কৰিম কোণটো যদি আমি 60 ডিগ্ৰী লওঁ 60 ডিগ্ৰীৰ সম্পূৰক কোণ 60 ডিগ্ৰী হ'ব পাৰিব নেকি 60 ৰ লগত 60 যোগ কৰিলে আমি কি পাম 120 হে পাম কিন্তু আমাকটো 180 ডিগ্ৰী হে লাগিব যেহেতু সম্পূৰক কোণৰ কথা কৈছে গতিকে এ নাম্বাৰটো নহব বি নাম্বাৰত আছে 90 ডিগ্ৰী ধৰিলো এটা কোণ 90 ডিগ্ৰী এই 90 ডিগ্ৰী কোণটোৰ সম্পূৰক কোণ 90 ডিগ্ৰী হ'ব লাগিব গতিকে দুটা 90 ডিগ্ৰী যোগ কৰি চাম কিমান হ'ব 180 ডিগ্ৰী হ'ব গতিকে এইটো শুদ্ধ হ'ব 90 ডিগ্ৰী কোণৰ সম্পূৰক কোণটো 90 ডিগ্ৰী বা তাৰ সমানে 11 নম্বৰটো চোৱা যদি L সমান্তৰাল M C ছেদক তেন্তে X নিৰ্ণয় কৰা এই চিত্ৰটোলৈ চোৱা ইয়াতে আমাক কি কৈছে এই L আৰু M হৈছে কি সমান্তৰাল আৰু এই C ৰেখাডাল হৈছে কি তিৰ্যক বা ছেদক এই ছেদকডালে এই x কোণটোৰো সৃষ্টি কৰিছে এইটো কোণৰো সৃষ্টি কৰিছে এই টুৱাইজ x কোণটোৰো সৃষ্টি কৰিছে আমাক কি উলিয়াব দিছে আমাক এই x কোণটোৰ মান আমাক উলিয়াব দিছে ঠিক আছে আমি এটো কৰিছো ইয়াতে সো আমাক কি দি আছে L সমান্তৰাল M
আমি উলিয়াব লাগে এই x কোণটোৰ মান সো x কোণটোৰ মান উলিয়াব লাগিলে প্ৰথমে আমি এই কোণটো উলিয়াই ল'ব লাগিব এইটো কোণ এইটো কোণ টুৱাইজ x দিয়া আছে এই কোণটো কি হ'ব এই কোণটো টুৱাইজ x এ হ'ব কাৰণ এই দুটা কোণ কি হয় বিপৰীত কোণ হয় ইয়াক ধৰি লোৱা মই কিউ কোণ নাম দিলো গতিকে আমি ইয়াত লিখিব পাৰো angle q is equal to twice x কাৰণ কি কাৰণ এই দুটা কোণ কি হ'ব বিপৰীত কোণ এতিয়া চা এইটো কোণ উলিয়ালো এতিয়া আমি এই x কোণটো আমি সহজে উলিয়াব পাৰিম কাৰণ এইডাল হৈছে কি এডাল ছেদক এই ছেদকডালৰ ওপৰতে এই দুটা কোণ আছে আৰু যেহেতু এই সমান্তৰাল ৰেখা দুডালৰ ভিতৰত আছে গতিকে কি হ'ব অন্তঃকোণ হ'ব ভিতৰত আছে কাৰণে অন্তঃকোণ এই দুটা কোণ কি হ'ব ছেদকৰ একেফালে থকা অন্তঃকোণ আৰু ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কি বুলি জানো আমি 180 ডিগ্ৰী তাৰ মানে এই x আৰু q কোণটোৰ সমষ্টি কি হ'ব 180 ডিগ্ৰী হ'ব চোৱা এতিয়া angle x plus angle q is equal to 180 degree কাৰণটো মই তলত লিখি দিছো ছেদকৰ একেফালে থকা অন্তঃকোণ এতিয়া x কোণটো আমি উলিয়াবহে লাগিব গতিকে x লিখিলো আৰু q কোণটো আমি কিমান পাইছিলো টুৱাইজ x পাইছিলো ইয়াতে থাকিল 180 ডিগ্ৰী x আৰু টুৱাইজ x কৰিলে কি হ'ব থ্ৰাইজ x আমি যেহেতু x ৰ মান উলিয়াম x টো আমি অকলে ৰাখি x ৰ লগত যে 3 পূৰণ হৈ আছে এই 3 টো আমি সোপক্ষলে লৈ আহিলে 180 ৰ লগত হৰণ হৈ যাব এতিয়া হৰণ কৰিলে কিমান পাবা x ৰ মান আমি কি পালো 60 ডিগ্ৰী পালো এই q ৰ মানটো আমি কিমান পাইছো টুৱাইজ x পাইছো আৰু এই x ৰ মানটো কি পালো 60 ডিগ্ৰী পালো ইয়াৰে এনসাৰটো কি পালো b নাম্বাৰটো 60 ডিগ্ৰী হ'ব x ৰ মান এতিয়া চোৱা 12 নম্বৰ প্ৰশ্নটো চিত্ৰত l সমান্তৰাল m c ছেদক x ৰ মান নিৰ্ণয় কৰা তো ইয়াতে চোৱা চিত্ৰটো l আৰু m সমান্তৰাল আৰু এই c ডাল হৈছে কি ছেদক আৰু এই ছেদকডালে এই কোণটোৰ সৃষ্টি কৰিছে যাৰ মান দিয়া আছে 130 ডিগ্ৰী আৰু এই x কোণটোৰ সৃষ্টি কৰিছে আমাক এই x কোণটোৰ মান কিমান হ'ব সেইটো উলিয়াব দিছে চোৱা এইটো কোণ যদি 130 ডিগ্ৰী হয় এই কোণটো কিমান হ'ব এই কোণটো 130 ডিগ্ৰী হ'ব কাৰণ এই দুটা কোণ কি হয় বিপৰীত কোণ হয় মুখামুখি কোণবিলাক সদায় সমান্তৰাল সেইকাৰণে 130 ডিগ্ৰী হ'ল এতিয়া চোৱা এই 130 ডিগ্ৰী কোণটো আৰু এই যেটো x কোণ আছে এই দুটা কোণ কি হয় অনুৰূপ কোণ হয় আৰু অনুৰূপ কোণবিলাকো সদায় সমান থাকে এটো যেহেতু 130 ডিগ্ৰী x কোণটো কি হ'ব 130 ডিগ্ৰী হ'ব ইয়াতে এনসাৰটো হ'ব 130 ডিগ্ৰী 13 নম্বৰ প্ৰশ্নটো চোৱা l সমান্তৰাল m c ছেদক x ৰ মান নিৰ্ণয় কৰা তো ইয়াতে l আৰু m সমান্তৰাল এই c ডাল হৈছে কি ছেদক এটা কোণ দিয়া আছে আমাক 7x আনটো দিয়া আছে টুৱাইজ x আমাক x ৰ মান উলিয়াব দিছে
ঠিক আছে আমি এইটো কৰি চাওঁ ইয়াতে চোৱা আমি কি কৰিব লাগে x ৰ মান উলিয়াব লাগে তো চোৱা এই কোণটো আমাক দিয়া আছে কিমান 7x বুলি এইটো কোণ যদি 7x হয় এই কোণটোৰ নাম দিলো ধৰিলো আমি p কোণ নাম দিলো এই p কোণটো কিমান হ'ব এই দুটা কোণ কি হয় বিপৰীত কোণ আৰু বিপৰীত কোণগিলা কি হয় সদায় সমান গতিকে এইটো 7x যেহেতু এইটো আমাৰ কি হ'ব 7x এ হ'ব সো আমি এটা লিখিছো বাৰু এংগল p কিমান হ'ব 7x হ'ব কাৰণ বিপৰীত কোণ এইটো আমি 7x পালো এতিয়া চোৱা এইডাল হৈছে ছেদক আৰু এই ছেদকৰ ওপৰত টুৱাইজ x আৰু এই p কোণটো এই দুটা কোণে আছে আৰু এই সমান্তৰাল ৰেখা দুডালৰ ভিতৰত আছে গতিকে এই দুটা কোণ কি হ'ব ছেদকৰ একেফালে থকা অন্তঃকোণ হ'ব আৰু ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী হয় তাৰ মানে টুৱাইজ x আৰু 7x এই দুটা কোণৰ যোগফলটো আমি কি পাব লাগিব 180 ডিগ্ৰী পাব লাগিব চোৱা এতিয়া টুৱাইজ x প্লাস p কোণটো কিমান পাইছো 7x বা p কোণো দিব পাৰা p দি দিছো ঠিক আছে কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী p কোণটো কিমান পাইছো 7x পাইছো আৰু এইফালে 180 ডিগ্ৰী এই দুটা যোগ কৰিলে হ'ব 9x 180 ডিগ্ৰী x ৰ মান উলিয়াম গতিকে এই 9টো যে x ৰ লগত পূৰণ হৈ আছে 9টো আমি সোপক্ষলে লৈ আহিম লৈ অহাৰ লগে লগে 180 ৰ লগত হৰণ হ'ব কাৰণ ইয়াতে পূৰণ হৈ আছিল এতিয়া হৰণ কৰিলে কিমান বাৰ যাব 9 দুগুণ 18 আৰু শূন্যটো আহিল 20 ডিগ্ৰী হল তে x ৰ মান কি পালো আমি 20 ডিগ্ৰী পালো কিমান পাইছো আমি বি নম্বৰ অপচনটো শুদ্ধ হ'ব 20 ডিগ্ৰী 14 নম্বৰ প্ৰশ্নটো চোৱা দুডাল ৰেখা পৰস্পৰ সমদূৰৱৰ্তী হলে সিহত হ'ব লম্ব ৰেখা অসমান্তৰাল ৰেখা কটাকটি কৰা ৰেখা আৰু সমান্তৰাল ৰেখা তো ইয়াতে আমাক কি কৈছে দুডাল ৰেখা পৰস্পৰ দূৰৱৰ্তী হলে মানে ধৰি লোৱা এইটো চিত্ৰতে ধৰি লোৱা বাকিখিনি কথা বাদ দিয়া এই দুডাল L আৰু M ৰেখা দুডাল চোৱা এই ৰেখা দুডাল কি পৰস্পৰ সমদূৰৱৰ্তী সমান দূৰত আছে গতিকে এই দুডাল কি হয় সমান্তৰাল ৰেখা হয় গতিকে ইয়াতেও কি হ'ব সমান্তৰাল ৰেখা হ'ব দুডাল ৰেখা পৰস্পৰ দূৰৱৰ্তী হলে সিহত হ'ব সমান্তৰাল ৰেখা